এই বনি তই যে ইমান বছৰ পিছত আমাৰ তাত আইছা তই অহাৰ কাৰণে মনটো কিবা এটা ভাল লাগি গৈছে এই ভাই মোৰো বহুত দিনৰ পিছত তোক লগ পাইছোঁ সদায় আহিম বুলি ভাবোঁ কিন্তু আহিবহে টাইম নাপাওঁ জানানে আজি কিবা এটা টাইমটো মিলাই আহিছোঁ পিছে তোৰ ল'ৰা ছোৱালী কি ভাই ল'ৰা ছোৱালী দুটা ল'ৰা এটা ছোৱালী এটা পিছে লৈ আহিব লাগছে নি সিহঁতক দেখাই নাই আজিলৈকে পিছে কিমান ডাঙৰ হৈছে ছোৱালীটো এবাৰ ক্লাছ 8ত আৰু ল'ৰাটো ক্লাছ 2ত পিছে ভালে ভাই কিনো ভালে ছোৱালীটো বাৰু ভালে কিন্তু ল'ৰাটো মস্ত দুষ্ট কথা চথা একো নুশুনে পঢ়াটো মস্ত গাধা এটা ইমান চিন্তা কৰিব নালাগে দে এতিয়া সি সৰু আছেতো ডাঙৰ হ'লে ভাল হ'ব দে ভাই যি অভাগ্যং চলি সেইবিলাকক আশা কৰিব নোৱাৰিয়ে দেখোন হ'ব দে ভাল লাহে লাহে ভাই এটা ভাল টিউশ্যন মাষ্টৰ লাগিছিলে আমাৰ সেইফালে ভাল টিউশ্যন মাষ্টৰ নাপায়ে মানে টিউশ্যন মাষ্টৰ দিলে এনেই তাই অলপ পঢ়াত মন বহি লয় এইফালে কোনোবা ভাল টিউশ্যন মাষ্টৰ আছে নেকি আমাৰ থিতিটো এনেই এটা ওলাই পিটি ঘূৰি ফুৰে আমাৰ থিতিৰ কথাই কৰতে তেতিয়া তাৰো অলপ মতি ঘটি লাগব ভাই কি ভাববা তুলিয়ে টিউশ্যন মাষ্টৰ কথাই ভাবছোঁ ৰ আমাৰ ইয়াততো এনেই ডাইৰেক্ট টিউশ্যন কৰা মাষ্টৰ হিচাপে কোনো নাই কিন্তু আমাৰ থিতিয়ে দেখোন তাক পঢ়াব পাৰিব ভাই মই পাই আছিলোঁ থিতিৰ কথা সিয়ে দেখোন পাৰিব আমাক তাক পঢ়াবা সি পিছে এতিয়া আছেনে ঘৰত আছে ঘৰৰ পিছতে শুনো ভাই তাক মাতি দিছোঁ নে তাক বহুত দিন দেখাও নাই লগতে তাক টিউশ্যন কৰাৰ কথাটো ক'ব পাৰিম মাতি দিছোঁ ৰ পাপা থিতি আছো নে এইফালে কোন আছে চাই গৈছোঁ ৰ মা পাপা এইটো কোন চিনি পাইছানে ভালকৈ চিনি পোৱা নাই দেখোন পাপা এতিয়া ক'ত চিনি পাবা সৰুতে দেখা পাইছিলা ভাই এই দেখোন পটককৈ ডাঙৰ হ'লে ইয়াক সৰুতে দেখা পাইছিলোঁ সৰুতে দেখাৰ পিছত আজি আকৌ দেখিলোঁ পাপা এইটোতো পেহীয়েৰে হয় সৰুতে যেতিয়া বিয়া খাব গৈছিলে আৰু বিয়াত মাংসৰ পাতি কমকৈ মাংস বহোঁতে যেতিয়া কান্দা কাটা কৰিছিলি এই পেহীয়েৰে বিয়াতে কৰিছিলি মায়ে মনত পচি দে চালা মায়ে কেইটাও য'তে য'তে যিটো কথা কৈ দে কোনোবা দিনা মোৰ সন্মান চেচ কৰি দিব পাপা পেহীয়ে এটা সৰু ল'ৰা আছে ক্লাছ 2ত পঢ়ে তাক বোলে তই টিউশ্যন কৰিব লাগে তাকে ক'বা পেহীয়ে তোক মাতছি টিউশ্যন চালা মেট্ৰিক মই নিজে 2-3 বাৰ ঠেচকি পাছ কৰিছোঁ মই কি টিউশ্যন কৰিম বাদ দি ক্লাছ 2হে চলি পাৰিম দে পাপা কি ভাবি আছা একো ভাবা নাই ৰ পেহী টাইমটো মিলাব পাৰি নে নোৱাৰিম তাকেহে ভাবিছোঁ বহুত কামত ব্যস্ত থাকোঁ না মই একো কামত ব্যস্ত নাথাকে দেই এনেই ভুগছি দিনডাল ডাল পিটি ঘূৰি ফুৰে চাব দেই মা তালো মানে নহয় পেহী হ'ব দে যাম পিছে পেহী মোৰ ফিজটো পাপা ফিজটো হ'ব দে বেলেগৰ হ'লে 1000 টকাকৈ দিওঁ তুমি যেতিয়া ঘৰৰে চলি তোমাক 500কৈ দিম দে 500 সদায় মাহে 20 টকা খুজি থকাতকৈ 500 টকাই হ'ব দে মাহত চিঘৰৰ খৰচটো ওলাই যাব পেহী নিদিলেও হয় যদি দিবাই খুজিছে দিবি দে 500কৈ The next day. পিছে পাপা সেইটোৱে মোৰ ল'ৰা ঘটুৰাম কিন্তু আমি তাক মৰমতে ঘটু বুলিয়ে মাতোঁ দেচোন পাপা তোমালোকে কথা পাত মই চাহ বনাব যাওঁ পাপা পিছে তোমাৰ পইচাটো দিয়াচোন তোমাৰ নামটো কোৱা তই ক'লা নে কোনোবাই মায়ে চুকলাই এটা কথা একেবাৰে ক'ব লাগে এই মাত্ৰ মায়ে কোৱা শুনি নাপালি মোৰ নামটো ঘটুৰাম বুলি কিন্তু ঘৰত মৰমতে ঘটু বুলি মাতে বুলি শুনি নাপালি থেত মাক চকুলাই পাপা নামটো পিছে তোমাৰ গম পালোঁ পিছে তুমি কি কৰি ভাল পোৱা মানে তোমাৰ হবি কি জুৱা খেলি ভাল পাওঁ জুৱা মানেতো কি মানে তই কি মানে তো জুৱা মানে কি নাজানা নেকি মায়ে চুকলাই জুৱা ইটাপে এই জুৱা খেলা কৰছা চালাতো তোৰ গাখীৰ খোৱা দাঁতে খোৱা নাই কি জুৱা খেলা তই কি জুৱা খেলা কথা ভালকৈ কবি মোৰ আগত ভাই কি হয় পালাত পড়লো অভ্যা সৰু চলটো মোক মাৰে দেচোন পাপা এতিয়া আকৌ তোমাৰ কোনোবা বেষ্ট ফ্ৰেণ্ড আছেনে মানে ভাল বন্ধু বন্ধু চন্ধু নাই মোৰ 4-5টা গাৰ্লফ্ৰেণ্ডে আছে গাৰ্লফ্ৰেণ্ড তাকো এই বয়সতে তাকো এটা দুটা নহয় 7টাকে কি তোৰ নাই বুলি মোৰো থাকিব নহয় নেকি মায়ে চুকলাই মই তোৰ মাষ্টৰ হৈ শুনছা মাষ্টৰ কথা ভালকৈ কবি কাক দম দিছে মায়ে চুকলাই কাক দম দিছা ভগৱান আজি ৰাতিপুৱা উঠি কি কাৰ মোক চাইছিলোঁ এনেকুৱা বস্তু আগত যে পেলালা মোক আহি চালা এইটো চলি নহয় দানৱ হয় দানৱ মাষ্টৰ পিছফালে চাই কি ফুচফুচাই আছা কি ফুচফুচাই আছা দেচোন বাপা এবাৰ পঢ়াত লাগি আহোঁ ABCD এলফাবেট খানৰ ফাৰ্ষ্ট লেটাৰে এটা নাম কৈ যোৱাচোন মানে A for apple তেনেকুৱাকৈ A for অনামিকা B for বৰষা C for চয়নিকা D for দীপালি বাপা ৰ এইবিলাক কি কৈছা মোৰ একশন নাম গোটেইকেইটাই মোক ঠকাই দি গুচি গৈছে মনে মনে থাক তোৰ পৰা ধান্দা আছে নে উল্টা পুল্টা যে ভুকি আছা তই উল্টা পুল্টা কথা পাতি আকৌ তই দম দিবি তই দম দিবি এবাৰ তোক ভালকৈ দি আছো তোক লৈ আহোঁ কিহৰ পাল্লাত পৰলোৱে মই
হে